আৰু 10,000 চাকৰি আমি সেপ্টেম্বৰ মাহত দিম। সমান্তৰালভাৱে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ প্ৰায় 30,000। নমস্কাৰ বন্ধুসকল, নিবনুৱা যুৱক যুৱতীৰ বাবে ৰাজ্যত আহিছে পুনৰ এক ভাল খবৰ। আজি খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা দিৱসৰ উপলক্ষে ভাষণ দিবলৈ গৈছিল আৰু তাত চাকৰিৰ সংক্ৰান্তত পুনৰ এক বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ঘোষণা কৰিলে যে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাজ্যত পুনৰ নিযুক্তি দিয়া হ'ব নতুন 10,000 চাকৰি। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিলে চাওঁ আহক। 1 লাখ চৰকাৰী চাকৰি নিকা আৰু সম্পূৰ্ণ নতুন স্বচ্ছতাৰে দিয়াৰ সংকল্পৰে আমি ধাৱমান হৈছিলোঁ। 30,000 চৰকাৰী চাকৰি ইতিমধ্যে আমি নিকা নিয়মেৰে দিব পাৰিছোঁ আৰু 10,000 চাকৰি আমি ছেপ্টেম্বৰ মাহত দিম। সমান্তৰালভাৱে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ প্ৰায় 30,000 চৰকাৰী চাকৰি প্ৰদান কৰাৰ লক্ষ্যৰে আমাৰ অৰেল আৰু ৰিটেন পৰীক্ষাও এই মাহৰ পৰা আৰম্ভ হ'ব। অসমৰ বাদে ভাৰতৰ কোনো ৰাজ্যতে এনেকে সংঘবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ আজিলৈকে দৃষ্টান্ত এই আমাৰ দেশখনত নাই। আজি আমি অসমে এই ধৰণৰ উজ্জ্বল দৃষ্টান্ত আমি নিৰ্মাণ কৰিব পাৰিছোঁ। অহা সপ্তাহত অসমে আৰু এক নতুন দৃষ্টান্ত দাঙি ধৰিবলৈ গৈ আছে। 1 লাখ চৰকাৰী চাকৰি নিকা আৰু সম্পূৰ্ণ নতুন স্বচ্ছতাৰে দিয়াৰ সংকল্পৰে আমি ধাৱমান হৈছিলোঁ। 30,000 চৰকাৰী চাকৰি ইতিমধ্যে আমি নিকা নিয়মেৰে চলি আছে। আপোনালোকে চাওক যে আমি যেনেধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ কামবিলাক কৰি আছোঁ আৰু এতিয়াও এই মানে ইয়াৰ পিছৰ পদক্ষেপ স্বৰূপে যথেষ্টখিনি সংখ্যক নিবনুৱাই নিযুক্তি পাবলৈ সক্ষম হ'ব। যি একেলগেতো মুখ্যমন্ত্ৰীয়ে একেদিনে কিমানখিনি আপোনালোকে প্ৰায় 25,000 ল'ৰাই চাকৰি পাইছে। ইয়াৰ ছেকেণ্ড পদক্ষেপ হিচাপে আৰু যথেষ্টখিনি ল'ৰাই নিযুক্তি পাব। প্ৰচেছ গোটেইখিনি সম্পূৰ্ণ হৈয়ে আছে, গতিকে একদম মানে কমপ্লিশ্যনত আছে।